আজিৰে পৰা আৰম্ভ হ'ল সদৌ মৰাণ ছাত্ৰ সন্থাৰ ১বিংশতম কেন্দ্ৰীয় অধিৱেশন। পুৱাৰে পৰা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ডিগবৈ মুলিয়াবাৰীস্থিত বডৌচা সমন্বয় ক্ষেত্ৰৰ পদূলিত। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হ'ল অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী। আজিৰে পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন। অধিৱেশনস্থলীত সমাগম ঘটিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল। লগতে মুকলি সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।